আজি আমৰেং সাব ডিভিজন আন্ডাৰত ইমান বৰষুণত আপোনালোকে এই ইৰিগেশ্যন স্কিমত কি কাৰণত আহিবলগীয়া হৈছে? হয়, কেইবাদিনৰ পৰা ধাৰাসাৰ বৰষুণ দি আছে কাৰণে আমাৰ স্কিমবিলাক কি হৈছে কি নহৈছে সেইবিলাক চাবলৈ মই আইনুল হক চৌধুৰী, আমাৰ চাব ইঞ্জিনিয়াৰ টিবুং নলিৰাং টিবুং, আমাৰ SDO ছাৰ লংদিলি ছাৰ আৰু গোটেইকেইটা মানুহ গোটেইখিনি স্কিম চাই আছোঁ। ক'ৰবাত ভাঙিছে নে ক'ৰবাত কিবা ক্ষতি কৰিছে ৰাইজৰ সেই যাতে ক্ষতি নহয় তাৰ কাৰণে আমি আমাৰ ষ্টাফ আৰু আমি এতিয়া ওলাই আহিছোঁ। বৰষুণ দিলে কি হ'ব, আমাৰ চাকৰিটো 24 আৱাৰ্ছে ডিউটি কৰিব লগা চাকৰি। একচুৱেলি আমি ছাইডৰ ষ্টেণ্ডাৰবিলাকৰ আমাৰ গোটেই দিনটোৱে আমাৰ দিন ৰাতিয়ে চাকৰি। এতিয়া আমি সেই উদ্দেশ্যে আমি ইয়াত আহিছোঁ আৰু আমাৰ কৰ্তব্যটো কৰিবই লাগিব, আমাৰ ডিউটিটো কৰিবই লাগিব। আৰু তেনেকুৱা বৰষুণ যদি দি থাকে, যদি পানী ডাঙৰ হয়, কিবা আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা ইনিচিয়েটিভ লোৱা হ'বনে? হয়, আমি এতিয়া কাৰ্যবাহী অভিযন্তাক জনাম, আমি জনাম মেটালাংচু ডিভিজনৰ ইঞ্জিনিয়াৰক আমি জনাম যে পানীৰ পৰিমাণ বেছি হৈছে। আৰু আমি চবকেইটা গ্ৰেট খুলি দিছোঁ আৰু মানুহখিনি ফিল্ড ষ্টাফখিনি আমি এলাৰ্ট কৰি ৰাখিছোঁ। যিমান পাৰোঁ বস্তা চস্তা কৰবাত দি হ'লেও আমি যিমান পাৰোঁ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম, চেষ্টা চলাই যাম, ৰাইজৰ যাতে ক্ষতি নহয়।